প্রি বৈশাগু উদযাপন কৰিলে আৰু তাতে আপুনি শুভ উদ্বোধন কি ক'ব স্যাৰ? খুব ভাল লাগিছে। ফকীৰাগ্ৰাম কলেজত মই আজি প্ৰথম আহিলোঁ। আগতে এনে ওচৰে পাজৰে অহা যোৱা কৰি আছোঁ, কিন্তু সুযোগটো পোৱা নাছিলে। আমাৰ প্ৰিন্সিপাল চাহাবো মাতা নাছিলে, এইবাৰ মাতিছে। যিয়ে নহওক, বৈশাগু বা বিহু বা বিচুৱা সেইটো হ'ল আমাৰ সকলো অসমীয়া অসমবাসী বা অসমত থকা সকলো জাতিৰে এটা মুকুটস্বৰূপ। আৰু এই বৈশাগু বিহু আৰু বিচুৱাৰ দ্বাৰাই অসমৰ চিনাকিটো আমি পৃথিৱীত থকা সকলো জাতি জনগোষ্ঠীকে আমি চিনাকি দিবলৈ সক্ষম হৈছোঁ। আৰু অসমীয়া কি, অসম কি, আৰু এই অসমৰ অস্তিত্ব কেনেকুৱা আমি বৈশাগু বিহু আৰু বিচুৱাৰ দ্বাৰাই জনাবলৈ সক্ষম হওঁ। গতিকে ভাল লাগিছে তেনেকুৱা এটা শুভ প্ৰগ্ৰামত থাকি, আৰু ইয়াত উদযাপন কৰাত মই ভাগ ল'বলৈ পাই খুব ভাল লাগিছে। বৈশাগু কাৰ্যসূচী অনুষ্ঠিত কৰিলে PM মহোদয় আহিছে, কি ক'ব স্যাৰ? মই বহুত আনন্দিত যে আমাৰ BTRৰ অনাৰেবল এম ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে আমাৰ কলেজত আহি আমাৰ ছাত্ৰ ছাত্ৰীক ফ্ৰী বৈশাগু আৰু ফ্ৰী বিহুত আহি পেলাই উৎসাহিত কৰিছে। আৰু এখেতে আমাৰ ছাত্ৰ ছাত্ৰীক এনকাৰেজ কৰিছে যে নিজৰ কালচাৰ আৰু ট্ৰেডিশ্যনটো সদায় পঢ়া শুনাৰ লগত জীয়াই ৰখাটোই এখেতে আহ্বান কৰিছে। মই এখেতৰ ভাষণটো বহুত ভাল পাইছে। আৰু মই নিজেও কলেজৰ এজ এ প্ৰিন্সিপাল হিচাপত, অধ্যক্ষ হিচাপত মই আমাৰ ছাত্ৰ ছাত্ৰীক মই সেইটোৱেই আহ্বান কৰিম যে নিজৰ কালচাৰ, ট্ৰেডিশ্যন এণ্ড আইডেণ্টিটিটো কেতিয়াও পাহৰিব নালাগে। পঢ়া শুনাৰ লগত সদায় এইটো লৈ যাব লাগে। ড্ৰেছটো পিন্ধিব লাগে, নিজৰ ট্ৰেডিশ্যনেল ড্ৰেছটো পিন্ধিব লাগে, নিজৰ কালচাৰটো হাইলাইট কৰিব লাগে, নিজৰ ভাষাটো পাহৰিব নালাগে। আমাৰ নিজৰ ভাষা দি পঢ়িলেও, যে বড়ো মিডিয়াম বা অসমীয়া মিডিয়াম পঢ়িলেও ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰে। আৰু নিজৰ ড্ৰেছটো পিন্ধিলে, ট্ৰেডিশ্যনেল কালচাৰৰ যোনটো ড্ৰেছ, ট্ৰেডিশ্যনেল ড্ৰেছ যোনটো পিন্ধিলে, সেইটো পিন্ধিলেও কোনেও ঘিণ নকৰে, বৰঞ্চ সেইটো গৌৰৱৰ কথা হয়। সেইটো কাৰণে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক মই এটাই আহ্বান যে নিজৰ কালচাৰ আৰু ট্ৰেডিশ্যনটো সদায় লগত, পঢ়া শুনাৰ লগত সদায় লৈ যাব লাগে আৰু পিন্ধিব লাগে। খালি ৱেষ্টাৰ্ণ কালচাৰটো পিন্ধি ঘূৰিলে নহ'ব। তো আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছবিলাক বহুত ধুনীয়া, দেখাত ধুনীয়া লাগে, সুন্দৰ লাগে। এইখিনি মই মোৰ ছাত্ৰ ছাত্ৰীক মই আহ্বান কৰিব বিচাৰিছোঁ। আৰু মই আজি বহুত আনন্দিত যে আমাৰ ফকীৰাগ্ৰাম মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এইটো অনুভৱ কৰিছে যে বিহু পাতিব লাগে। এইটো বিহু পাতাৰ কাৰণে আমাৰ ফকীৰাগ্ৰাম মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা, ফকীৰাগ্ৰাম কলেজৰ ষ্টুডেণ্ট ইউনিয়নৰ GSৰ লগত মেম্বাৰবিলাকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।